কবিতাৰ শিৰোনাম আক্ষেপ, কথা মানৱ চাহু। তুমি জানাই দেখোন, মুনুৰ দেউতাৰাই দিনটোৰ হাজিৰাৰ শেষত পোৱা টকা কেইটামানৰ পৰা কণ কণকৈ ৰাহি কৰি এই আপোন ঘৰখন সাজি আমাক সুখে শান্তিৰে জীৱন জীয়াৰ প্ৰেৰণা দি আহিছে। সৌ সেইদিনাৰ কথা মনত আছেনে তোমাৰ? তোমাক সাক্ষী কৰিয়ে আমি শপত লোৱা নাছিলোঁ জানো? দুয়োৰে সুখ দুখৰ সমভাগী হ'ম আৰু আশীৰ্বাদ কামনা কৰিছিলোঁ। গুজৰি গুমৰি অহা বাৰিষাৰ ঢৌ শক্তিয়ে ঘৰখনৰ সৈতে গাঁওখনকো যাতে অকণো ক্ষতি কৰিব নোৱাৰে। পিছে আজি দেখোন সকলোবোৰ মনোকামনাৰ বিপৰীত। যদি তুমি সকলো দেখিছা, সকলোবোৰ বুজিছাই, সকলোবোৰ যদি তোমাৰে সৃষ্টি, তেন্তে তুমি কিয় আমাক ইমান কষ্ট দিছা? দিনটো উপাৰ্জনৰ লক্ষ্যৰে ঘৰৰ পৰা পুৱাই ওলাই যোৱাজন জানো তোমাক আঘাত সানিছে? বোধহয় তেওঁ তোমাক আঘাত দিয়া নাই, কেতিয়াও দিবও নোৱাৰে। তেন্তে তেওঁৰ সুখৰ পাত্ৰখিনিক কিয় কন্দুৱাইছা? বাৰিষাৰ টোপালবোৰ জানো তোমাতকৈ শক্তিশালী? যদি নহয়, তেনে আমাৰ সুখৰ পজাটো ডুব যোৱাটো স্বাভাৱিক হৈ উঠিল কিয়? যদি নহয়, তেনে আমি আপোন ঘৰখন এৰি কেতিয়াবা এই ৰাজপথৰ ওখ ঠাইলৈ, কেতিয়াবা আকৌ ওখ মথাউৰি বিচাৰি হাহাকাৰ কিয়? ধন্যবাদ।